অহংকাৰ মিলি যাব মাটিত, ছাই হৈ যাব শৰীৰ। আজি যি ৰজা, কালিলৈ সি ভিক্ষাৰী, আৰু গোটেই খেলখনেই সময়ৰ। প্ৰকৃত পুৰুষে কেতিয়াও ৰাজকন্যা নিবিচাৰে, যাক ভাল পায় তাকে ৰাণীৰ দৰে ৰাখে। শৰীৰ আৰু সম্পদক লৈ কেতিয়াও গৰ্ব নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কাকো সুধি নাহে। ছোৱালী হৈ ভাবিছা তুমিয়ে চবতকৈ পৰাধীন, কেতিয়াবা ল'ৰা হৈ চোৱা, বুজিবা বাস্তৱতা কিমান কঠিন। দেউতা আৰু সূৰ্যৰ তাপ দুয়োটাকে সহ্য কৰিব শিকা, কাৰণ সিহঁত দুয়োটাই ডুবাৰ লগে লগে অন্ধকাৰ আহে জীৱনত। ফুল বহুত সুন্দৰ হয় যদি তাক সজাব জানা, জীৱন বহুত ৰঙীন হয় যদি তাক ৰঙাব জানা, পৃথিৱীখন বহুত সুন্দৰ যদি ভালদৰে দেখিব জানা, আৰু বন্ধুত্ব বহুত মজা হয় যদি গঢ়িব জানা। ভদ্ৰতা আচলতে দুৰ্বলতা নহয়, কিন্তু বুজাওঁতে বুজাওঁতে মাজে মাজে অভদ্ৰতাও হ'ব লগা হয়। ৰূপ, যৌৱন আৰু অৰ্থ, এই তিনিটা আপোনাৰ সাময়িক পৰিচিত। সময়ৰ লগে লগে এইবোৰ নোহোৱা হৈ যাব, কিন্তু আপোনাৰ ব্যৱহাৰ আপোনাৰ চিৰস্থায়ী পৰিচয়, যি আপোনাৰ মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব। আমাৰ জীৱনত যি ঘটিছে, যি ঘটি আছে আৰু যি ঘটিব লগা আছে, সেই সকলোবোৰ দায়ী আমি নিজেই। যদি এই কথাটি আমি যিমান সোনকালে মানি ল'ব পাৰোঁ, আমাৰ জীৱনটো সিমানেই সহজ হ'ব। ল'ৰাসকলৰ মন বেয়া হয় এই তিনিটা কাৰণত: 1. যেতিয়া জেপত টকা নাথাকে; 2. যেতিয়া ঘৰখনৰ মাজনী অসুস্থ হয়; আৰু 3 নম্বৰ হ'ল যেতিয়া প্ৰিয়জন জীৱনৰ পৰা হেৰাই যায়। বৰ্তমান যুগটোৱে এনেকুৱা, তুমি যিমানেই সৰল হ'বা, মানুহে তোমাক সিমানেই গৰম দেখুৱাব। বন্ধুসকল, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটোলৈ নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। লগ পাম অন্য এটা ভিডিঅ'।